হাও এই আৰু কি এই কিমান সময় ৰখা লাগে কিতবাই ফোন কৰি কৈছিলোঁ যে সোনকালে আহিবা আৰু কিমান দেৰি ৰখা লাগে এই আপি মাখান মানে ইমান লেট কৰে চবতে তুমি আহিছা মোৰ অলপ দেৰি হ'ল দে বাটত নকবা মানে গাড়ী চাড়ী নাপাওঁ তথাপিও আৰু কিবাকে দৌৰাকে আহিলোঁ মই কিমান দেৰিৰ পৰা ইয়াতে বহি ৰখি আছোঁ আহিয়ে নাপাওঁ দেখোন কিবা দিয়া ইমান খং কৰবা নালগে দিয়া দিয়াতে হ'ব দে কিবা ক কিবা খোৱা অৰ্ডাৰ দিছ নেকি তোমাৰ আৰু খৰচ চিন্তা লাগিলে কিবা কথা ক তাৰে পিছত দিম দে লাহে লাহে অৰ্ডাৰ খালি খাওঁটোহে তাৰমানে তুমি নাচন খাওঁটো আগতে কৰি ল'বা লাগে কাৰণ ইতে মততে যদি মায়ে ফোন কৰবা লাগে মই আৰু দৌৰা দৌৰিকে যাব লাগব না খাওঁটো এনেই যাব তোমাৰ গম পাইছোঁ মোক লগ কৰা মোৰ লগত কথা পতা এইগিলাখান তোমাৰ চিন্তা নাই তুমি খালি ৰেষ্টুৰেণ্টত আহিবা লাগে খাবা লাগে আৰু যাবা লাগে পাল্লি ঘৰত টপলা এটা নিবাও লাগে সেনে তুমি সেনেকে নকবা ৰ'বা কোনদিনা ঘৰত টপলা নিছোঁ কোনদিনা দিছ তুমি যিহে খোৱা সেই এক কাপ চাহ আৰু চাহৰ লগত কিবা এনে কিবা দিয়া বিৰাট খং উঠে তোমাৰ ওপৰত খং তোলাই তাৰমানে আহি পেলাই আজি ভাবছিলোঁ বিৰাট ফূৰ্তি কৰিম ইমান দিনৰ মূৰত তোমাক লগ পাইছোঁ দিয়া হ'ব দে ইমান খং কৰবা নালগে দিয়া অৰ্ডাৰটোকে দি লওঁ আগতে তোমাৰ কথাটোকে ৰাইট দিয়া তোমাৰ কথাটোৱে মই শুনিলোঁ হ'ব না এতিয়া হেপিটো হ থেংক ইউ হেপী পটাপট অৰ্ডাৰটো দিলেই হয় খাই ল'বা লাগে সোনকালে ইতে মাৰ ফোন আহিবাৰ হ'বই নহ'লে মোৰ খাওঁটো এনেই যাব আৰু ইটো ভালেই পাইম একো অৰ্ডাৰ নহ'লে মোক ফোন কৰি মায়ে ঘৰত মাতাটো গতিকে পটাপট খাই ল'ব পাৰিলে ভাল আছিল বহুত দিন ৰেষ্টুৰেণ্টৰ খানাও খোৱা নাই গতিকে বিৰাট মন যায় আছে ৰেষ্টুৰেণ্টৰ খানা খাবা ভাইটি ইফালে আহাচোন দাদা মাতিছিল নেকি আমাৰ অৰ্ডাৰ লৈ লোৱাচোন দিয়ক কওক কি অৰ্ডাৰ কৰিব ৰিংকি কচোন তুমিয়ে কি খাবা বাইদেউ অৰ্ডাৰটো দি দিয়ক সোনকালে আমাৰ ৰেষ্টুৰেণ্ট বন্ধ কৰবাৰ হ'বই আৰু মই জানোৱেই মই কিবা খাবা লাগিলে কিবা ইচ্ছা গেলি এই ৰেষ্টুৰেণ্ট হয়তো সোনকালে বন্ধ কৰবাৰ হ'ব নহ'লে ইয়াৰ সোনকালে যাবাৰ হ'ব নহ'লে মোক সোনকালে মায়ে মাতবাৰ হ'ব আজি ভগৱানেহে জানে মই খাবা পাওঁ না নাপাওঁ ভাইটি ৰ'বা মই কৈ আছোঁ ৰ'বা কি অৰ্ডাৰ কৰিম ফাৰ্ষ্ট কফি দিবা আৰু চিকেন পকৰা দিবা আৰু বাইদেউ হে ভগৱান মই মল্লো দে আৰু বা কি অৰ্ডাৰ কৰে পইচা দিবা আতে না নাতে হৈছে আৰু আজি মই হোটেলৰ বাচন ধুইহে যাব লাগিব কিজানি ঘৰত ভাইটি তাৰে পিছত দিবা চিকেন চাওমিন চিকেন ফ্ৰাইড ৰাইচ চিকেন বাটাৰ মছলা পনীৰ পোলাও আৰু হ'ব দিয়া আৰু যদি কিবা লাগে পাছত অৰ্ডাৰ কৰিম হ'ব বাইদেউ এইখিনিয়ে অৰ্ডাৰ ন ঠিক আছে মই বনাই আনি দি আছোঁ আৰু শুনাচোন আৰু চুইট ডিছ দিবা আইচক্ৰীম দিবা হ'ব দিয়া ঠিক আছে বাইদেউ ৰিংকি তুমিও যে দিয়া কিবা ভাল লগা কথা পাতা এনি টাইম খালি খাওঁৰে চিন্তা কৰি থাকা অৰ্ডাৰটোতো দিলায়ে এতিয়া কিবা ভাল লগা কথা ক না সদায় ময়ে কৈ থাকবা নেকি ফোনতো ময়ে কৈ থাকবা নেকি তুমি দেখোন কিবা একোৱেই নকওঁ আজি তুমি কোৱাচোন কিবা ভাল লগা কথা তুমি আৰু মোৰ খং তুলি আনবা ধৰছ তুমি কনা তুমি ক'লিহে ভাল লাগে মোৰ দিয়া আৰম্ভ কৰা কি যে কম মই একো ভাবিয়ে পোৱা নাই ৰ'বা খানাখিনি আহক দিয়া তাৰে পিছত কিবা কথা পাতিম আমি তুমি সদায় এনে এনেকৈ কথা পাত কিয় সদায় মোৰ খং তুলি আন মই যাওঁ ঘৰক তুমি থাকা ইয়াতে একলা খ ৰ'বা তোমাৰ গোটেই খংটো পটকৈ উঠা কৈছে আজিকালি কিয় মই যাওঁ মোৰ একদম গাটো ভাল লগা নাই পেটটো মোৰ ভাল লগা নাই মই যাওঁ দিয়া ঘৰক তুমি যাই থাকবা আৰু মই বিলটো দি যাম তুমি খাবা বাই বিৰাট বদমাছ ই তাৰমানে সদায় এনেহেন কৰে মই কিবা অৰ্ডাৰ কৰবা কৰিলে তাৰ মাথাটো ঘূৰাই সি চাহ আৰু সেই পকৰা কিবা এটা খুৱাই থৈ দিয়ে ইমান যে অৰ্ডাৰ কৰিলেও তাৰ মাথাটো গৰম হৈছে সেইকাৰণে সি গুচি গেল যা ময়ো নাখাওঁ আজিৰ পৰা তোৰ লগত ব্ৰেকআপ পিংকু তোৰ লগত ব্ৰেকআপ দেখাই নৰো ইয়াক আজিৰ পৰা ফোন কৰিবিচোন তোক মই কি কৰোঁ
হাও এই দাদা বাইদেউকক গেলে কেনে মানুহে অৰ্ডাৰ দি ফেলে পলয় বিৰাট অভদ্ৰ মানুহ দেই চালা আমাক এই ৰেষ্টুৰেণ্ট কেইখনক এনেকৈ কিছুমান মানুহে তাৰমানে বিপদত পেলয় ইমান কষ্ট কৰি বস্তুখিনি বনালোঁ এনে যাব না বাপেকে কালি এলি সেই বস্তুকে গৰম কৰি খুৱাম আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই আৰু নতুন নতুন ভিডিঅ' পোৱাৰ আশাৰে তেতিয়াহ'লে বাই আমাক এটা লাইক কৰি দিব